টকাত 4জনীকে পৰি 15জনী বাঢ়িছে। ছোৱালীৰ অভাৱ নাই, ল'ৰাৰহে অভাৱ। ছোৱালীৰ অভাৱ নাই, ল'ৰাৰহে অভাৱ। আজিকালি ছোৱালী তুলি তুলি দৰা বিচাৰি পাবলৈ বৰ টান। উপযুক্ত দৰা নাপায়। আৰু যিটোৱে মাইকী বিচাৰি পোৱা নাই সি মতা পুৰুষ নহয়, সি কেলে কা পুৰুষ। ভাল পাওঁ 6-7টা মিলাই থাকিব, এনেকুৱা চিষ্টেম হৈছে এতিয়া। য়েছ, গুড গুড, থেংক ইউ। এইটো বেপাৰী, সেইজনী হ'ল বেপাৰী। অ'টো গাল ঘঁৰাব, টকা খাব, ত'টো গাল ঘঁৰাব, টকা খাব, ইয়াকো থৰিব, তাকো থৰিব, ফলৰ পোহে তেনেকেই থাকিব। তাৰ পিছত বেলেগ মতা লৈ কেলে ফাই ডাক মাৰিব। কাৰেণ্টক কা বাল হৈ সি মতা নে মাইকী মই সুধিছো। সি পুৰুষ নে কাপুৰুষ নে মতা নে মাইকী আকৌ সুধিছো। আপুনি এই মানে কি ছোৱালী কিছুমানে পলুৱাই আনে আৰু কিছুমানে বিয়া পাতি আনে, কোনটো সমৰ্থন কৰে? শুনা, বিবাহ দুখন আছে। ভাইৰেল কৰিছা যেতিয়া মই ভাইৰেল দিছোঁ তোমালোকক। বিবাহ দুখন আছে, এখন গন্ধৰ্বৰ বিবাহ, এখন শুভ বিবাহ। গন্ধৰ্বৰ বিবাহখন অতি চেনেহৰ। গন্ধৰ্বৰ বিবাহ বুজিছানে? সেইটো আৰু চেনেহৰ গন্ধৰ্বৰ বিবাহ বুলি কয়। দুইটা মিলন হৈ আত্মাই মিলিলে তেওঁলোক নিজ ইচ্ছাৰে দেহ সংসাৰ কৰিছে। সেই সংসাৰ ভৱিষ্যত কেতিয়াও লাংলিং হ'ব নোৱাৰে। হয়তো বিয়া পাতি নিয়া যেনো কেলা ভাগি গুচি যাব। হ'বই। ইয়াৰ কাৰণ বহুত থাকে বাবা। এজনী ছোৱালী, এজনী বোৱাৰী বিয়া কৰি এখন ঘৰলৈ নিলে, 1 বছৰ 6 মাহ হ'ল, তাৰপিছত কি হ'ব? তাৰপৰা গৈ কি হয়? শাহুৱেকৰ জহতো বোৱাৰী ভাগিবলগীয়া হয়। নিজৰ স্বামী জহতো বোৱাৰী আকৌ পুনৰ টোপোলা বান্ধিবলগীয়া হয়। এই একদম চুপাৰ চিট আনিলে, পালেং আনিলে, এইডাল কি আলমাৰিডাল, সেইডাল গিলাচ থকা তেনেকুৱা আনিলে, গডেজ আনিলে, আনি এবছৰ থাকি তাই এটা সন্তান কাষত লৈ তাই সেই ঘৰখনৰ পৰা পলাবলৈ হেৰাই গ'ল। তাৰ বাবে তাই দোষী নহয়। তাৰ বাবে তাই দোষী। ইমান সম্পত্তি আনি তাই আকৌ মাক বাপেকৰ ঘৰলৈ আকৌ বাচ্চা এটা টোপোলা বান্ধি যাব, তাই ফূৰ্তি লাগিছে নেকি? একমাত্ৰ এই গাৰ্জেনৰ গাত দোষ আছে। মাউত ভাল হ'লে হাতী ভাল হ'ব। মাউত যদি ঠিক হয় হাতী ঠিক হ'ব। মাত বনৰীয়া হ'লে হাতীও বনৰীয়া হ'ব। আৰু যদি ছাগলী ভালকৈ ৰখে লোকৰ বাৰী এপাত কেতিয়াও নাখায়। হয়নে? এইখন চিনেমা বাবা, আপোনালোকক ক'লো এইখন চিনেমা তেওঁ যি কৈছে বিপ্লৱে, এইখন ফিল্ম মোৰ চকুৰ আগত ওলাই আছে। একদম সত্য। একোজনী বোৱাৰী নিজৰ স্বামী তিতা পাই সামান্য এটা সৰু ল'ৰা ফুচলাই তাৰ লগত পলাই যায়। চলি আছে, নাই চলা বুলি নহয়। মোবাইলেতো বহুত কৰিছে। মোবাইল যিমান ভাল সিমান কাল এই যাওঁ, এইডালে যি কৰিব লাগে তাকেই কৰি আছে। কিছুমানে কয় মোবাইল বেয়া নহয়, মোবাইলৰ গাত দোষ নাই, একমাত্ৰ দোষ গাৰ্জেনৰ গাত। মোৰ গাভৰু ছোৱালীজনীক মোবাইলডাল কি কৰিবলৈ দিব লাগে? ডেকা ল'ৰাটোক মোবাইলডাল কি কৰিব লাগে? মাকক লাগে, বাপেকক লাগে, প্ৰশাসনক লাগে, মাষ্টৰক লাগে, চাকৰিয়ালক লাগে। মোবাইল কাতহে সেই স্কুলীয়া ছাত্ৰবোৰ, সেই গাভৰু ছোৱালীবোৰ হৈ পথাৰত আৰাত বহিলৈ তুমি আহিবা দেই, মই আমুকতে আছোঁ দেই, কি কৰিবলৈ? একমাত্ৰ গাৰ্জেন বদমাছ। যুগটো এনেকুৱা হৈ গ'ল আৰু কি কৰিব। আপোনালোকৰ দিনতো এইবিলাক নাছিলে। আমাৰ দিনত দেহি খেলা। এতিয়া গাতে গা ঘেলাই ফুৰে, হাতে ধৰা ধৰি কৰি ফুৰে। সন্ধিয়া হ'লে কেলা লাইন মাৰিবলৈ ৰাস্তাত হাতত ধৰিহে আহিব কেলা শাৰী পুৰাই। লাজ চৰম নাই, লাজ চৰম বুজি নাপায়। ক'ত আগৰ
ইমান খা এই শুনা কাহিনী এটা কওঁ আমাৰ অসমীয়া কাহিনী শুনি লোৱা এদিন হাজান গৈছোঁ হাতী লৈ গৈছোঁ হাজান তাৰমানে হেৰিত যাম ধলপুৰ এই হেৰিলৈ যাম ডকুৱা নহয় ডকুৱা ধলপুৰ গা ধৰা যাম গা ধৰা শিমলুগুৰি গা ধৰা যাম হাতীও তাৰে আচ্ছা হাতী লৈ গৈ আছোঁ তাৰপৰা মন গ'ল এই বাদ দিয়া এইবোৰ তলপৰ কৰিলে কেলা মই ইয়াত ভিডিঅ' নকৰিবা উঠা তাত তোমালোকে দোকানে বজাৰহে লগ পোৱা মোক মই বৰ টান পাওঁ আহিছোঁ বাদ দিয়া মই যাওঁ দেই চাইড কাটিলে মোক খং উঠিবই তাৰমানে মই কি ভেঁকুৰ ওলাইছোঁ নেকি নে ভাউৰীয়া ওলাইছোঁ চব গালি পাইছোঁ তোমালোকক গম পাইছা মোৰ ঘৰ নাই মোৰ ঘৰ দুৱাৰ আছে নাই আচ্ছা কি প্ৰশ্ন কৰিছিলে আকৌ কৰা তাৰ বাবে জগৰীয়া কোন উত্তৰটো দিয়া একেলা বাল ছোৱালী বাল ল'ৰা গাৰ্জেন আছে নাই কেনেকে তুলিছে যদি মাক বাপেকক নামানে কি কৰি আছো যদি মাক বাপেকক নামানে যদি আই বোপাই বুলি যদি কেলা ফল পলে চিন্তাই নকৰে তেতিয়াহ'লে সেই পোৱালি শ্ৰদ্ধা এৰি দিলে হ'ল ঘৰৰ পৰা উলিয়াই খেদি দিলে হ'ল তই বাহিৰ হৈ ইয়াৰ পৰা তই যেতিয়া মাৰক নামানো কেলা বাপেৰক নামানো কাক মানিবি দুই চাটত চিধা হৈ যাব কেলা বুজিছা ফটো উঠিবলৈ হেঁপাহ পোৱা আপুনি চাহ খোৱাটো এতিয়া মানুহ চাব লাগিব নাই এনেই উঠে